নমস্কাৰ, মই অনুপম আৰু মোৰ অন্য এটা মিনি বুলি ক'লে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছে কলেজৰ 6th চেমৰ লাষ্ট এক্সাম। তাকে লাষ্ট এক্সাম বুলি দিব যাওঁ আৰু লগৰখিনিটোক লগ নাপামেই। তাকে আজি অলপ এনজয় কৰিব লাগিব লাষ্ট এক্সাম বুলি। তাকে মই ৰেডি হৈ লওঁ, আপোনালোকক কলেজত লগ পাইছোঁ বোলো। গা ধুই যাদুকৈ ওলাই হৈ গ'ল, এতিয়া ধুনীয়াকৈ গৈ থাকোঁ। গেছ মোৰ এতিয়া ওলাই হৈ গ'ল। এতিয়া মই কলম এটা বিচাৰি পোৱা নাই। এই কলেজৰ লাষ্টৰ দিনা যে কি চোলা থকাৰ নিয়ম এটা আছে, তাকে মাৰ্কাৰ পেনটো আনিছিলোঁ মানে মই বিচাৰি পোৱা নাই। তাকে বিচাৰি লওঁ, লিখিব লাগিব নহয় আমি। মাৰ্কাৰ পেনটো নাপালোঁ, লাষ্টৰ এইটোকে পালোঁ আৰু এইটোকে লৈ কলেজলৈ গৈ থাকোঁ। কলেজ আহি পালোঁ, পাই গৈ এনেই ৰখি আছোঁ। টাইম হোৱা নাই যে এতিয়া লগৰকেইটাৰ লগত এনেই কথা পাতিছোঁ লাষ্টৰ দিন বুলি। সি আকৌ মোবাইলটো ল'ব নাজানে, আপোনালোকে চাওক। এনেকৈ ল লাষ্ট এক্সাম বুলি কিবা এটা কৈ দে। ৰুমটো খুলিলে, ৰুমত আমি বহি ল'লোঁ। বহি গৈ সেইফালে আকৌ পঢ়িব লাগি সি মোবাইলে চাই আছে। চোকা মানুহ কি ক'বা, তেওঁলোক চোকা মানুহ আৰু চ' এক্সাম দিকে হৈ গ'ল আমাৰ এতিয়া। তো আজিৰ পৰা এখন কলেজক বিদায় দিছোঁ মানে এতিয়া নাই ক্লাছ নাই আৰু নপঢ়োঁ। এতিয়া এক্সাম দি গৈ ছাৰে মাতিলে ফটো এটা উঠিবলৈ, গ্ৰুপ ফটো। তাকে গ্ৰুপ ফটো উঠিব গৈ আছোঁ। এতিয়া গ্ৰুপ ফটো উঠি হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাওঁ। তো আজি ব্লগটো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব। বাই বাই।